নমস্কাৰ বন্ধুসকল, 9 হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে কাণ পকা বা কাণৰ বিষ হোৱা ৰোগ ঘৰুৱা বনৌষধে কেনেকৈ ভাল কৰিব পাৰি। সাধাৰণতে এই ৰোগ কি কাৰণত হ'ব পাৰে জানি লওঁ আহক। কাণৰ ভিতৰত ফোঁহা হৈ সেই ফোঁহা পকি পুজ হৈ বাহিৰ হৈ থাকে। কাণত অপৰিষ্কাৰ পানী সোমালেও কাণৰ ভিতৰত পকিব পাৰে। কাণৰ কাষত ফুলি উঠে আৰু বিষ হয় আৰু জ্বৰ উঠিব পাৰে। কাণ অপৰিষ্কাৰ হৈ থাকিলেও কাণৰ বিষ হ'ব পাৰে। কাণ পকা বা কাণৰ বিষ ভাল হোৱা ঘৰুৱা বনৌষধিৰ বিষয়ে জানো আহক। ছালকুঁৱৰী বা এল'ভেৰা তাজা পাতৰ ৰস উলিয়াই ভাল কাপোৰে চেকি ল'ব আৰু সামান্য গৰম কৰি প্ৰতিদিনে 1 টোপালকৈ 2 টাইম দিব। এই ঔষধটো ব্যৱহাৰ কৰিলে কাণ পকা বা কাণৰ বিষ হোৱা সমস্যা ভাল হয়। এই ঔষধ 7 দিন নহ'লে 15 দিন ব্যৱহাৰ কৰিব আৰু ৰোগ বেছি পুৰণা হ'লে 30 দিন ব্যৱহাৰ কৰিলে সুফল পাব। জমলাখুটি পাতৰ ৰস উলিয়াই সামান্য গৰম কৰি ভাল কাপোৰে চেকি প্ৰতিদিনে 2 টোপালকৈ কাণত দিব। এই ঔষধটো 7 দিন ব্যৱহাৰ কৰিলে কাণৰ সমস্যাত সুফল পাব। কাণত গৰু মূত্ৰ দিলে যেনেকুৱা ভয়ংকৰ কাণৰ বিষ হ'লেও 1 মিনিটতে বিষ ভাল হয়। কাণত 1 টোপাল গৰু মূত্ৰ দিব দুৱাপাৰৰ সহায়ত। কেনেকুৱা গৰুৰ মূত্ৰ কাণত দিব পাৰিব জানি লওঁ আহক। চেউৰী গৰু বা মাইকী পোৱালি গৰু মূত্ৰ লৈ ভালদৰে কাপোৰে 7-8 বাৰ চেকি ব্যৱহাৰ কৰিব আৰু গাভিনী গৰুৰ মূত্ৰ ব্যৱহাৰ নকৰিব। বাছি খাব লগাবিলাক হৈছে টেঙা জ্বলা, ধূমপান নকৰিব, মাদক দ্ৰব্য নাখাব আৰু শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ফেচবুকত চাই থকাসকলে লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।